হেল্ল' নমস্কাৰ বন্ধুসকল, সকলো ভালে আছেনে? আজি নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমতে সকলোকে হেপী হোলী শুভেচ্ছা থাকিল। তাৰপিছত আজি দিনটোত কি কৰোঁ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। ধনুৰ সৈতে ধনু কৈ দিয়া, ধনু হেপী হোলী কৈ দিয়া। এনেকৈ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ধনুৰ সৈতে হাই বুলি ক'ব দিছোঁ। ধনুক হাই কৈছে, চুম দিবলৈ কৈছোঁ, চুম দিছে। চাওক, মেলালৈ যাম বুলি ভাবিছোঁ আমি তিনিওটা, মাক, ধনু, মই, আমি তিনিওটা প্লেন কৰি আছোঁ। যোৱা হয়নে নহয়। মেলালৈ ওলালোঁ, লেটছ গ'। মেলা আহি পাই গ'লোহি। ইমান ভালকৈ ভিডিঅ' বনাব নাজানো, তথাপিও প্ৰয়াস কৰিছোঁ বনাবলৈ। কেনেকুৱা পায় চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এই বছৰতে যাতে 1K ছাবস্ক্ৰাইবাৰ হৈ যায়, তাকে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা। সকলোলৈ বহুত বহুত হোলীৰ শুভেচ্ছা থাকিল। মংগলময় হওক তাৰে কামনাৰে। আজি দ্বিতীয় দিনা আহিছোঁ মেলালৈ। ইমান এটা মানুহ হোৱা নাই। ৰাতিপুৱা দেখি চাগে হোৱা নাই, পিছবেলা হ'ব চাগে। আমি চাকি জ্বলাম আৰু আবেলি আহিম বুলি ভাবিছোঁ, কি হয়। আহি এনেকৈ আমি মেলা পাই গ'লোহি। চাওক, এয়া দেখি আছোঁ কিবা নাচি আছে, অলপ চাওঁ বুলি ভাবিছোঁ। কিবা নাচি আছে চাওক। এনেকৈ মাকৰ কোলাত ধনুৱে শুই গ'ল। সেইটো কাৰণে ক'তোৱে যাবলৈ মন নাযায়। আমাৰ বহুত চাকি জ্বলাইছোঁ। সকলো ভাল হওক, পৰিয়ালবৰ্গলৈ আপোনালোকৰো ভাল হওক তাৰে ওচৰত প্ৰাৰ্থনা। ইয়াত বহুতো ইতিহাস আছে এই থানৰ। বহুতো নাজানে, বহুতো জানে। ইয়াৰ ইতিহাস ক'বলৈ গ'লে আমি সৰুতে শুনিছিলোঁ। ইয়াত জাৰণি আছিল। জাৰণিত গৰু চৰাইছিল। গৰখীয়া পোৱালীয়ে চাকি জ্বলাইছিল আৰু গৰু হৰালে চাকি বন্তি জ্বলালে গৰু পোৱা যায়। আৰু 29টা বছৰ এনেকৈ মেলা পতা হৈ আছে শুনিছোঁ। চব মানুহ বহুত। মই বৰ্তাৰ ওচৰলৈ এজন গৈছোঁ, চিনাকি কৰি দিম আপোনালোকৰ। এইজন বৰ্তা হয়। ভালকৈ সম্পূৰ্ণ বিৱৰণী দিব, বৰ্তাৰ মুখেৰে জানি লওক আপোনালোকে। মই কথাবোৰ নাজানো ইমান ভালকৈ, বৰ্তাক ক'ম আৰু বৰ্তাৰ মুখেৰে শুনক আপোনালোকে। মই কৈ আছোঁ। শ্ৰী শ্ৰী গোলাঘাট থান বাঁহবাৰী বিহগুৰি মৌজাৰ বৰচলা সমষ্টিৰ 1 নং গাঁও পঞ্চায়তৰ অন্তৰ্গত। ইয়াৰ উদ্দেশ্য ইতিহাস হিচাপে পৰম ইয়াত যেতিয়া নেকি গদাপাণি ৰজাৰ সময় আছিল, তাৰ আগমুহূৰ্তত ইয়াতে এখন ভকত গাঁও আছিল। আৰু সেই ভকত গাঁওখনৰ সময়ছোৱাত ইয়াতে এদিনাখন চতুৰ্ভুজ ৰাপিত মন্ত্ৰই দেখা দিছিল আৰু সেই সময়তে প্ৰতিপাল কৰিব গৈছিল। কিন্তু প্ৰতিপাল কৰাত তাৰাসকলে কিছু তাৰতম্য কৰিছিল, ঘৰৰ লোকে মায়া কৰিছিল। ইয়াতে সোণৰ বহুত অলংকাৰ আছিল, তেওঁলোকে অপহৰণ কৰিব বিচাৰিছিল। আৰু সেই সুযোগতে তেওঁলোকে ইয়াত প্ৰত্যেকজনে কলেৰা ৰোগত বিভিন্ন হ'ল। ইয়াত কোনো প্ৰাণী জীয়াই থাকিব নোৱাৰা হ'ল। আৰু কিছু সময়তে মাটিৰে কোটা কুঁৱা আছিল, খাপৰি, আৰু সেইবিলাকো ফুট গ'ল। ইয়াৰ সময়তে তাৰপিছত যেতিয়া গদাপাণিৰ সময় আহিছিল, তেতিয়া গদাপাণি ৰজাই ইয়াত বাঁহবাৰীৰ জানক বুলি পেলাই এখন জান আছে, তাতে তেওঁ স্নান কৰিছিল। আৰু তাৰ পৰা আহি পেলাই ইয়াতে তেওঁ অকণমান উপাসনা কৰিছিল। আৰু সেই উপাসনাৰ সময়তে তেওঁ কিছু বলপূৰ্বকভাৱে প্ৰভু ভগৱন্তৰ আমন্ত্ৰণ কৰি জনাইছিল। আৰু এই পানীৰ সুযোগ নাছিলে, তেতিয়া এটা বাঁহবাৰী জান গাভৰু নদীৰ পৰা ইয়ালৈ এটা জান ফাটি আহিছিল। সেই সময়ৰ পৰা ইয়াত কেঁচুমতাৰে ভৰ্তি হৈ আছিল আৰু তাতে ইয়াতে
বহুতে আহি পেলাই ৰখীয়া পৰীয়াবিলাকে ম'হ ৰখীয়া গৰু ৰখীয়াবিলাকে ইয়াত গৰু চৰাইছিল। বিভিন্ন এখন জাৰণি আছিল আৰু তাৰ পৰাই কি হৈ গ'লগৈ সেইসকলৰ ফলস্বৰূপে কাৰোবাৰ ম'হ হেৰালে ইয়াতে বন্তি এভাগ দিয়ে তেওঁলোকে ফল পাইছিল, কাৰোবাৰ ল'ৰা ছোৱালী নাহিল, তেনেকুৱা ধৰণৰ প্ৰতিপালক পাইছিল। এনে সময়তে আৰু এজন মানুহৰ 22 বছৰ ধৰি পেলাই তেওঁ অহা সন্তান নাছিল। তেওঁৰ নাম আছিল ভদ্ৰেশ্বৰ নহয় এই ভদ্ৰাম নাথ উলিয়াই। তেওঁ কি হ'ল সেই সময়তে তেওঁৰ মানুহগৰাকীৰ সময় আছিল, ইয়াতে আহ্বান কৰি তেওঁ পুত্ৰ লাভ কৰিছিল আৰু সেই সময়ছোৱাতে কি হৈছিল তেওঁ পালে কি ইয়াত ডাক্তৰ কবিৰাজ পাবলৈ বহুত টান, বহুত 4 দিন শাস্তি খাইছিল। তাৰপিছত ইয়াত আহি পেলাই যেতিয়া বন্তি প্ৰজ্বলন কৰিলে আৰু তেতিয়া তেওঁ মানুহগৰাকী চালৰ দিছিল আৰু তেতিয়া তেওঁ সেই পুত্ৰ লাভ কৰিলে। ঠিক তেনেধৰণতে আহি ময়ো ইয়াত আৰু ইয়াতে বিভিন্ন ঠাইৰ পৰা বিভিন্ন যাত্ৰী আহিছে আৰু ইয়াৰ পৰা সকলোৱে ইয়াত মংগল কামনা কৰিছে। ইয়াত অৱশ্যে ভিতৰুৱা কিছুমান বস্তু আছে, সেই বস্তুবিলাকৰ কথা মই উল্লেখ কৰিব নিবিচাৰোঁ, কাৰণ ইয়াত সেইবিলাক তেওঁলোকৰ বস্তু আৰু তেওঁলোকে এতিয়াও আছে। গতিকে সেইসকলৰ কথা ক'বলৈ বহুত টান, গতিকে ক'বও নাপায়। গতিকে মই এই শোণিতপুৰত প্ৰায় ৰাজহুৱা সেৱা হিচাপে প্ৰতি জেগাত গীতা ভাগৱত ইত্যাদি নাম গোৱা এইবিলাকৰ বিষয়ে ৰাইজৰে সেৱা কৰিবৰ বাবে মোক লৈ যায় আৰু সেইসকলৰ কৰ্মবিলাক ৰাজহুৱাভাৱে মই কৰি দিওঁ, ব্যক্তিগতও কিছুমান কৰি দিওঁ আৰু ইয়াৰ পৰা মই তেখেতসকলে মোক অৱশ্যে কিবা এটা মাননি কৰে। গতিকে সেইমতেই মই অকণ জীৱন নিৰ্বাহ কৰি আছোঁ আৰু কিবা যদিও মোৰ দোষ দায়ী হৈছে এই কথাখিনি কৈ যোৱাত মই সকলো লোকে ক্ষমা ভিক্ষা বিচাৰি ইমানতে আজি মোৰ মন্তব্য অন্ত কৰিছোঁ। নিশ্চয় চাগে কথাখিনি শুনি ভাল পালে বুলি আশা কৰিলোঁ। বৰ্তাৰ মুখেৰে বহুত ভাল ভাল কথা ক'লে। এইবাৰ মিঠাইৰ দোকানত সোমাওঁ ব্লগ। আৰু আজি দ্বিতীয় দিন ন? আজি দ্বিতীয় দিন আহিব কাইলৈ আহক, কাইলৈ ভালকৈ আমিতো এনেও আজি চাকি জ্বলাব আহিছোঁ, তাৰপিছত আপোনাৰ কালি মানহে আহিম। নমস্কাৰ নমস্কাৰ।